তো হেল্ল' গাইছ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। তো আজি আপোনালোকক ক'ম, আপুনি যদি হস্পিটেলত যাই পিছে আপুনি হয়তো নিশ্চয় দেখা পাইছে যে তাত মানে যিবিলাক নেকি পৰ্দা থাকে, দৰ্জাৰে হওক খিৰিকীৰে হওক যিবিলাক নেকি পৰ্দা থাকে, সেই পৰ্দাবোৰৰ ৰং নীলা বা সেউজীয়া হয়। বেছিভাগ মানে 80% কৰে সেউজীয়া বুলিয়ে ক'ব পাৰে, সেউজীয়া হয়। আৰু ডাক্তৰ মানে যেতিয়া এজন ৰোগীক অপাৰেশ্যন কৰিব, সেই অপাৰেশ্যন কৰোঁতে পিন্ধা ড্ৰেছযোৰো সেউজীয়া ৰঙৰ ড্ৰেছ পিন্ধে। বা অপাৰেশ্যন কৰোঁতে যিবিলাক নেকি তাত মানে বয় বস্তু লাগে ব্যৱহাৰ কৰিব লাগে, যিবিলাক নেকি মানে যন্ত্ৰ পাতি মানে সৰু সৰু ধৰক কেঁচিৰ নিচিনা বস্তুবোৰ, সেই বস্তুবোৰ কি কৰে এখন সেউজীয়া কাপোৰতে থৈ দিয়ে। আৰু অপাৰেশ্যন কৰোঁতে মানে যিবিলাক মানে কিছুমান ছাইডত কি কৰে কাপোৰ মানে নেদেখাকৈ দিয়ে থাকে, সেই কাপোৰবোৰ ৰঙো সেউজীয়াই হয়। বা আৰু আপুনি যিমান মানে ডাঙৰ হস্পিটেলে হওক সৰু হস্পিটেলে হওক, কোনো ডাঙৰ সৰু হস্পিটেল বুলি কথা নাই, চব হস্পিটেলতে সেই সেউজীয়া কাপোৰেই ব্যৱহাৰ কৰা হয়। কিন্তু সেই কাপোৰবোৰ সেই পৰ্দাবোৰৰ ৰং ৰঙা বা ধৰক গোলপীয়া বা অন্য ধৰণৰ ৰং কিয় নহয়, বা ডাক্তৰে যিবিলাক নেকি মানে যেতিয়া অপাৰেশ্যন কৰিব এজন ৰোগীক কৰোঁতে সেউজীয়া বাহিৰে অন্য ৰঙৰ কাপোৰ কিয় নিপিন্ধে, বা তাত মানে যিবিলাক নেকি বস্তু বোলে কাপোৰ ব্যৱহাৰ কৰে সেই কাপোৰৰ ৰঙো সেউজীয়া হয়, কিন্তু কিয় বেলেগ ৰঙৰ কাপোৰ ব্যৱহাৰ নকৰে, অকল সেউজীয়া কাপোৰেই ব্যৱহাৰ কৰে। আজি আপোনালোকক ক'বলৈ চেষ্টা কৰিম, আজি আপোনালোকে জানিব যে কিয় সেই সেউজীয়া কাপোৰটো ব্যৱহাৰ কৰে। তো ব'ল আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো চাওক, নাম্বাৰ 1 পইণ্ট হৈছে মানে যেতিয়া এজন ডাক্তৰে এজন ৰোগীক অপাৰেশ্যন কৰিব, সেই অপাৰেশ্যন কৰাৰ সময়ত অস্ত্ৰোপচাৰৰ সময়ত, সেই অপাৰেশ্যন কৰাৰ মানে অস্ত্ৰোপচাৰৰ সময়ত কি হয়, যদি সেই কাপোৰবোৰৰ সেই তেওঁলোকে পিন্ধা ড্ৰেছটোৰ ৰং ৰঙা বা গোলপীয়া হয়, বা সেই পৰ্দাবোৰৰ দৰ্জাৰে হওক খিৰিকীৰে হওক সেই পৰ্দাবোৰৰ ৰংবোৰ অন্য ৰং হয়, তেতিয়া সেই অস্ত্ৰোপচাৰৰ সময়ত তেওঁলোকৰ সেই পৰ্দাবোৰৰ বা তেওঁলোকৰ ড্ৰেছৰ সেই পৰ্দাবোৰৰ ৰংটো আহি চকুত পৰিলে অস্ত্ৰোপচাৰৰ সময়ত অসুবিধা হয়। মানে তেজ ওলোৱা অংশ ধৰিব নোৱাৰে আৰু বস্তুটো মানে প্ৰত্যক্ষ কৰিব নোৱাৰে যে কোনখিনিত কি হৈছে, অসুবিধা হয়। আৰু যদি সেউজীয়া ৰংটো চকুত পৰে, মানে সেই ৰুমটোৰ সেই তেওঁলোকে পিন্ধা কাপোৰ ড্ৰেছৰ পোহৰটো সেইখিনি জেগা সেউজীয়া হৈ থাকে, মানে সেই ৰশ্মিটো যদি চকুত পৰে, তেতিয়া ডাক্তৰে মানে কোনখিনি অংশত কি হৈছে বা সেই তেজ ওলোৱা অংশ ধৰিব পাৰে। সেইকাৰণে অন্য ৰঙৰ কাপোৰ নিপিন্ধে। এইটো কাৰণেই মানে সেই ডাক্তৰসকলে সেউজীয়া ৰংটো পৰিধান কৰে আৰু ব্যৱহাৰ কৰে। আৰু নাম্বাৰ 2 পইণ্ট হৈছে, যেতিয়া মানে তাত হস্পিটেলততো চবটো বেমাৰী মানুহে যাব, তো ভালটো সিমান নাযায়, বা ভাল মানুহ গ'লেওতো সিহঁতৰ টেনশ্যনতে থাকিব। যদি সেই অন্য ৰঙৰ কাপোৰবোৰ দেখে, সিহঁতৰ মানে ৰঙা চঙা কাপোৰবোৰ দেখিলে সেই পৰ্দাবোৰ বা মানে সেই ৱালৰ ৰংবোৰেই হওক যিয়েই নহওক, মানে সেইবোৰ দেখিলে সিহঁতৰ মাথাটো মানে গৰম হৈ থাকে। আৰু যেতিয়া সেউজীয়া ৰংটো পিন্ধে, সেই সেউজীয়া ৰঙৰ পোহৰে বা সেউজীয়া ৰঙৰ সেই ৰশ্মিটো পৰিলে, মানে সেই বস্তুটো সেউজীয়া হৈ থাকিলে সেই মাথাটো ঠাণ্ডা কৰি ৰাখে। নলিবা সকলোবোৰ সেই ৰোগীৰ বা যিবিলাক নেকি মানুহ থাকে তাত, সিহঁতৰ মানে সিমান ভাল হৈ নাথাকে। গতিকে তেওঁলোকে সেই মানুহৰ মগজুবোৰ বা সেই সকলোৰে সেই মন মগজুবোৰ ঠাণ্ডা হ'বলৈ, চিন্তাধাৰা কৰিবলৈ সেই সেউজীয়া কাপোৰ থাকে। আৰু যদি মানে অন্য ৰং থাকিলে হয়, তেতিয়া সিমান ভাল নহ'লে হয়। যদি সেউজীয়া ৰংটো মানুহৰ চিন্তা ভাৱনা কৰাৰ ক্ষমতা বৃদ্ধি কৰে, বা বস্তু এটা প্ৰত্যক্ষ কৰাত বা বস্তু এটা ভাবিব পৰা মানে সেই ক্ষমতাটো সেই সেউজীয়া ৰঙে আনি দিয়ে। সেইকাৰণে এই সেউজীয়া ৰংটো ব্যৱহাৰ কৰা হয়। আচলতে মানুহৰ চকুৰ যিটো নেকি উপলব্ধি, সেই উপলব্ধিটো মানে চোৱাটো সেই সেউজীয়া ৰঙৰ লগত মিলি যায়। আৰু পৰ্যবেক্ষকৰ ওপৰত শিথিল আৰু শান্ত হোৱাত প্ৰভাৱ হয়, মানে সেইটো প্ৰভাৱ পৰে। আপুনি চাব, কেতিয়াবা মানে আপোনাৰ ৰঙা বস্তু এটা দেখিলে আপোনাৰ যদিও মানে পটকৈ সেই বস্তুটো চকুত পৰে, কিন্তু ৰঙা বস্তুটো দেখিলে আপোনাৰ মূৰটো হয়তো বেলেগ ধৰণৰ কৰে, মানে চকুটো টানি নিয়ে বা মানে সেনেকুৱা। কিন্তু যদি আপুনি এটা সেউজীয়া বস্তু দেখে, বা আপুনি যদি প্ৰাকৃতিক পৰিৱেশ সেই ৰংটো দেখে, আপোনাৰ মনটো বহুত ভাল হৈ যায়, বা আপুনি কিছুমান কথা চিন্তাধাৰা কৰিব পাৰে, বা আপোনাৰ মনটো মানে বহুত শান্ত হৈ পৰে। কিছুমান চিন্তাধাৰা কৰি থাকিলে বা কিবা ভাবি থাকিলে আপোনাৰ মনটো তেতিয়া শান্ত হৈ নপৰে। যদি আপুনি এটা সেউজীয়া পৰিৱেশত থাকক আৰু আপোনাৰ মনটো কেনে হৈছে এবাৰ কমেণ্ট কৰি জনাব। মানে সেউজীয়া পৰিৱেশত থাকি কেনে লাগে সেই বস্তুটো আপুনি এটা কমেণ্ট কৰি জনাব। এইখিনি আছিলে আজি ভিডিঅ'টো। যদি ভিডিঅ'টো ভাল লাগিছে, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আপোনালোক কিবা এটা নতুন ইনফৰ্ম এটা দিবলৈ চেষ্টা কৰিছোঁ, আৰু আগলৈ এনেকুৱা ভাল ভাল ভিডিঅ' দি থাকিবলৈ চেষ্টা কৰিম। তো আজিলৈ এইখিনিয়েই, বাই।